নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। আজি আমাৰ দলটি যাবলৈ ওলাইছোঁ দেৰগাঁও শ্ৰীমন্ত শংকৰদেৱ সংঘৰ খকন্দগুৰি প্ৰাথমিক শাখাৰ সোণালী জয়ন্তী উৎসৱ উপলক্ষে উদযাপন কৰা দিহানাম প্ৰতিযোগিতাটোত অংশগ্ৰহণ কৰিবলৈ বুলি। এইফালে চাওক, এয়া মোৰ লগৰগৰাকী আহি পাইছেহি আৰু আন কেইগৰাকী আহি আছে, দেখাম দেই আপোনালোকক। ৰাইজসকল পাই গ'লহি দেই। এইফালে আমি সকলো নিজৰ নিজৰ জেগাত বহি লৈছোঁ। সকলোখিনি লগ হ'লে যি কথা আমাৰ, এতিয়া আমি যাওঁ ব'লক। এয়া আমি আহি পালোহি নিজৰ জেগা আৰু আনফালে এইফালে ছাইডতে মানে এখন গ্ৰন্থ আৰু বাণিজ্য মেলা পাতিছে। মেলা বুলি ক'লে আৰু কি ক'ম আৰু, মাইকী মানুহবোৰ এনেও পগলা, সেয়ে এপাক তাতো ঘূৰিলোঁ। সকলোৱে বজাৰ দেখি ইজনী সিজনীয়ে কিবাকিবি লৈছে। মই এইফালে আকৌ ফুল চালোঁ, ইমান ধুনীয়া ধুনীয়া ফুলবিলাক ওলাইছে, দেখি আনো আনো লাগিছে, কিন্তু অনা নহ'ল আৰু দেই। মানে আমি লাল চাহ একাপ খাই ল'লোঁ। ৰাতি যিহেতু বহুত দেৰি হৈছে, ভোকো লাগিছিলে, সেয়ে চাহ একাপ খাই আমি আকৌ নাম গাবলৈ ৰেডি হৈছোঁ আৰু। এইফালে দেখিছেনে, এয়া আমাৰ জুৰিব। ক্ষমা কৰিব, আপোনালোকৰ মাজলৈ আমি গোৱা নামষাৰ দিব নোৱাৰিলোঁ, যিহেতু ভিডিঅ' কৰা নহ'ল। লৰালৰিকৈ থাকি গ'ল ভিডিঅ' কৰিবলৈ দিবলৈ। আৰু ইয়াৰ পৰিৱেশটো ইমান ধুনীয়া নহয়। এইফালে এয়া নামঘৰ হয় আৰু তাতে মৰা ফটোকেইকপিমান আপোনালোকৰ মাজলৈ দাঙি ধৰিছোঁ। ভিডিঅ'টো কালিয়ে হয়, যিহেতু মই আহি ৰাতি দেৰি হ'ল, ভিডিঅ'টো এডিট কৰিবলৈ নহ'ল আৰু আজি এডিট কৰি দিছোঁ। সকলোৱে আদৰি লয় যেন আকৌ পুনৰ লগ পোৱা আশাৰে আজিলৈ আহিছোঁ। বাই বাই।